আজি আমি বড়ো জাতীয় দল সংগঠন মুঠ 16টাকে বড়ো জাতীয় দল সংগঠন বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থাকে ধৰি 16টা দল সংগঠনে একেলগে বড়োলেণ্ড গেষ্ট হাউচ এই হাউলিৰ প্ৰেক্ষাগৃহত আমি পুনৰ বড়ো জাতিৰ ঐক্যতা ইউনিটি আৰু বড়ো আঞ্চলিকতাবাদী যি ৰাজনৈতিক দল UPPL আৰু BPFৰ যি মিত্ৰতা যি বুজাবুজি এই প্ৰসংগটো লৈ আমি আলোচনাত মিলিত হলো আৰু এই আলোচনা কালত আমাৰ যিখিনি 16টা দল সংগঠন ইয়াত উপস্থিত আছিল সকলোৱে খুব গুৰুত্ব সহকাৰে ধৈৰ্য সহকাৰে জাতিটোৰ বৰ্তমান আৰু ভৱিষ্যত আৰু বিটিআৰত বসবাস কৰা বড়ো জনগণৰ লগতে 35 লক্ষ জাতি জনগোষ্ঠীৰ ভৱিষ্যত ৰাজনীতিক সাংবিধানিক আৰু আমাৰ অৰ্থনৈতিক শিক্ষা আমাৰ অস্তিত্ব আমাৰ সুৰক্ষিত বড়োলেণ্ড বা বিটিআৰৰ ভৱিষ্যতটো চিন্তা কৰি পেলাই কিছু সিদ্ধান্ত আমি ইয়াত গ্ৰহণ কৰিছোঁ আৰু মূল কথাটো আছিল যে দুই আঞ্চলিক শক্তি UPPL আৰু BPF একেলগে নিৰ্বাচনত মিত্ৰতা বুজাবুজিৰ আধাৰত তেওঁলোকে অৱতীৰ্ণ হ'ব লাগে আৰু ইয়াৰ কাৰণে 13 জুলাই আৰু 3 আগষ্টত আমি আলোচনাত মিলিত হৈছিলোঁ আৰু 3 আগষ্টৰ পিছত আমি 5 আগষ্টত UPPLৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ প্ৰধান বৰ্তমান আৰু প্ৰাক্তন BTC চিফ BPF প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি চিঠি প্ৰেৰণ কৰিছিলোঁ 16টা জাতি জনগোষ্ঠী দল সংগঠন আমি একেলগে আলোচনা কৰিব বিচাৰোঁ আৰু সেই হিচাপে যোৱা 10 আগষ্ট তাৰিখে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মন্ত্ৰী উৰ্খাও ব্ৰহ্ম ডাঙৰীয়া আমাৰ লগত আলোচনাত মিলিত হৈছিল তেওঁলোকে প্ৰকাশ কৰিছিল জাতি স্বাৰ্থত বিটিআৰৰ বাকী স্বাৰ্থত 35 লক্ষ জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমি সদায় BPFৰ লগত বা হাগ্ৰামা মহিলাৰ লগত আলোচনাৰ কাৰণে আমি সাজু আছোঁ যদি তেওঁ আহে সেই কথাটো আমাক অৱগত কৰিছিল আৰু আনহাতেদি BPF দলৰ পৰা ৰজনী বৰজোৱাৰী সাংগঠনিক আৰু পাব্লিচিটি সেক্ৰেটাৰী তেওঁ চিঠি প্ৰেৰণ কৰিছিল আৰু এই চিঠিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কেতিয়া বহিব ক'ত আলোচনা কৰিব এই কথাটো স্পষ্টকৈ তাত উল্লেখ নাছিল তেওঁলোকে বুজাবুজি বিচাৰে বুলি কৈছে কিন্তু তাত কোনো উল্লেখ নাই যেহেতু আমি 12 আগষ্ট এটা দিন ধাৰ্য কৰিছিল যে সময়ৰ নাটনিৰ বাবে সেই 12 আগষ্টৰ আগত আলোচনা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বা BPF দলৰ লগত আমাৰ নহ'ল ইয়াৰ কাৰণে আজি 17 আগষ্ট আজি আমি এটা চূড়ান্ত সিদ্ধান্তত আমি অৱতীৰ্ণ হৈছোঁ সেই সিদ্ধান্ত অনুযায়ী যে বড়ো জাতীয় দল সংগঠন যিখিনি 16টাকে সংগঠন এই গোটেই পৰিৱেশ পৰিস্থিতিটো চাই পেলাই আৰু এই সময়ছোৱাত বিভিন্ন জনে বা বিভিন্ন ৰাজনৈতিক দলৰ তৰফৰ পৰা আমাৰ এই যি ঐক্যতা আৰু যি বুজাবুজিৰ যি এলায়েন্সৰ যি প্ৰক্ৰিয়াক তেওঁলোকে কিছুমানে ঠাট্টা কৰিছে কিছুমানে বিভিন্ন প্ৰকাৰে আমাক বিভিন্ন কুৱেশ্যন কৰিছে আৰু বিভিন্ন লাইনত তেওঁলোকে জড়িত কৰিব বিচাৰিছে কাৰণ আমি পবিত্ৰ এটা সততা এটা নিষ্ঠা মন লৈ পেলাই জাতিৰ একত্ৰিত ভৱিষ্যত আৰু ৰাজনৈতিক আঞ্চলিক শক্তি বুজাবুজিৰ কাৰণেহে আমি আগবাঢ়িছিলোঁ কিন্তু এই কথাবিলাকে আমাৰ মনত দুখ দিছে আঘাত দিছে যিবিলাক কথা আঞ্চলিক এই ৰাজনৈতিক দলৰ বিভিন্ন নেতাৰ পৰা ওলাব নালাগিছিল আৰু এইটো আমি প্ৰকাশ কৰিলোঁ লগতে এই আলোচনাত যেহেতু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নাহিল প্ৰমোদ বড়ো ডাঙৰীয়া যেহেতু আহিল আমি সেই আলোচনাটো বৰ্তমানলৈকে সাময়িকভাৱে আমি আগন্তুক নিৰ্বাচন যেহেতু আহি আছে আৰু সকলো দলে নিজা নিজা পথাৰত নামিছে আমি সাময়িকভাৱে এইটো স্থগিত ৰাখিছোঁ অনাগত 2025 BTC নিৰ্বাচনৰ পিছত যদি পৰিৱেশ আৰু পৰিস্থিতিয়ে যদি আমাক কম্পেল কৰে আমাক বাধ্যতা কৰায় তেতিয়াহ'লে পুনৰ ঐক্যতা আৰু বুজাবুজিৰ এই প্ৰক্ৰিয়াটো আমি কাম কৰিবৰ কাৰণে আমি প্ৰস্তুত আৰু এই কথাটো আমি প্ৰকাশ কৰিছোঁ আমি কাকো গালি দিব বিচৰা নাই কাৰো ওপৰত আমি ক্ষোভ বা আমি কাকো ধিক্কাৰ জনাব বিচৰা নাই কিন্তু আমাৰ মনত আঘাত থাকিল
যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজেই বাৰম্বাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰসংগ ওলাইছিল বড়ো সাহিত্য সভাৰ লগতো আলোচনাত কৈছিল আৰু ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াকো সুকীয়াকৈ আমাৰ লগত আলোচনা কৰি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত আলোচনাৰ কাৰণে তেওঁ কৈছিল মিডিয়াত বাৰম্বাৰ তেওঁ প্ৰকাশ কৰিছিল স্থবিৰ হৈ যোৱা এই আলোচনাটো যে তেওঁ আলোচনা কৰিব বিচাৰে এপছুৱে সেই দায়িত্ব পালন কৰা নাই বুলি কৈছিল তাৰ কাৰণে 16 জাতীয় দল সংগঠনক লগত লৈ আমি আগবাঢ়িছিলোঁ কিন্তু আজিৰ দিনটোত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ লগত স্বয়ং সশৰীৰে তেওঁ আলোচনাত নবহাটো আমি অতিকে দুখ পাইছোঁ আৰু এইটো এটা দুৰ্ভাগ্যজনক বুলি আমি ক'ব বিচাৰিছোঁ এটা নাটকীয় পৰিৱেশ আমি দেখিবলৈ পাইলোঁ আৰু এই দুখ বেদনাটো আমি জাতিৰ হৈ আৰু সমগ্ৰ বিটিয়াৰবাসী 35 লক্ষ জাতি জনগোষ্ঠী 30টাকে বিভিন্ন জাতি জনগোষ্ঠী সংগঠনে ইয়াত আমাক সমৰ্থন দিছিল আৰু বড়ো ৰাইজে খুব আগ্ৰহেৰে বাট চাই আছিল যে দুই আঞ্চলিক শক্তি একেলগে হৈ পেলাই বিটিয়াৰৰ অস্তিত্ব আৰু ভৱিষ্যত ৰাজনীতিক যি পৰিৱেশ সেইটো আমি আগুৱাই লৈ যাব পাৰোঁ নেকি সেই আশাত এক প্ৰকাৰে চেঁচা পানী দিয়া নিচিনা এতিয়া হৈছে আমি হাৰ মানা নাই আমি আশা কৰোঁ 16টা জাতীয় দল সংগঠনে জাতিৰ অস্তিত্ব আৰু জাতীয়তাবাদ জাতি সত্তাক লৈ পেলাই সদায় কাম কৰি যাম আৰু জাতীয় ইস্যু এজেণ্ডাক লৈ পেলাই সদায় কাম কৰি যাম আমি ঐক্যবদ্ধ আছে সংগঠনখিনিয়ে আৰু দুই আঞ্চলিক শক্তি এক হোৱাটো আমি বিচাৰিছিলোঁ এতিয়া এক হ'ব না নহয় এইটো দুই দলৰ ওপৰত নিৰ্ভৰ কৰিল আৰু বলটো তেওঁলোকৰ কোৰ্টত থাকিল কিয়নো এটা দল আহিল আনটো দল নাহিল ইয়াৰ কাৰণে আজিৰ পৰা আমি সামূহিকভাৱে এই প্ৰক্ৰিয়া আমি স্থগিত কৰিলোঁ এই কথাকে আমি দৃঢ়তাৰে আপোনালোকক প্ৰকাশ কৰিছোঁ আপোনালোকে দুটাকৈ ডেডলাইন বান্ধি দিছিলে কিন্তু হাগ্ৰামা মহিলাৰী চিঠিপত্ৰ পঠাইছিল না আমি এটাই ডেট বান্ধি দিছিলোঁ 5 আগষ্টত আমি চিঠি দিছিলোঁ সমগ্ৰ আমাৰ জাতীয় দল সংগঠনৰ হৈ আৰু 12 আগষ্টলৈকে আমি ৰখিছিলোঁ 8 আগষ্টত তেওঁলোকে চিঠি প্ৰেৰণ কৰিছে BPF দলে আৰু 10 আগষ্টত প্ৰমোদ বড়ো ডাঙৰীয়া উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়া দুইগৰাকী নেতাই আমাৰ লগত আলোচনাত মিলিত হৈছে আৰু 12 আগষ্ট উকলি গ'ল 12 আগষ্টত আমি দেখিবলৈ পাইছিলোঁ মিডিয়াত বৰ্মাত যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছিল যে মই এপছু আৰু আন জাতীয় দল সংগঠনৰ লগত বহিম কিন্তু তেওঁলোকৰ পৰা এতিয়ালৈকে আজি 17 তাৰিখলৈকে কোনো যোগাযোগ নাই কোনো চিঠিও নাই বা কোনো ফৰ্মেল তেনেকুৱা যোগাযোগ নাই তো তাৰ কাৰণে আমি বিবেচনা কৰিলোঁ আজি আমি সিদ্ধান্ত ল'লোঁ যে এই বিষয়টো লৈ পেলাই সামূহিকভাৱে আমি ফৰ দ্য টাইম বিং যি এটা ঐক্যতা আৰু যি বুজাবুজিৰ এটা যি ইনিচিয়েটিভ আমি এটা প্ৰয়াস আমি ৰাখিছিলোঁ সেইটো আমি এতিয়া বন্ধ কৰিলোঁ আৰু কি কাৰণত নাহিল সেইটো ৰাইজে বিবেচনা কৰিব আৰু কি কাৰণত কোনে ৰেছপন্ড দিলে কোনে ৰেছপন্ড নিদিলে সেই কথাও ৰাইজে এতিয়া বিবেচনা কৰিব আৰু কিয় আলোচনা নকৰিলে সেই কথাটো ৰাইজৰ ওচৰত আমি এৰি দিছোঁ জনসাধাৰণৰ ওচৰত এৰি দিছোঁ 35 লক্ষ বিটিয়াৰবাসীৰ ওচৰত এৰি দিছোঁ আৰু আমি বিচাৰোঁ যে দুই আঞ্চলিক দল তেওঁলোকে এক হ'লে ভাল আছিল এক হোৱাটো আমি বিচাৰিছিলোঁ বিটিয়াৰবাসী বিচাৰিছিল কিন্তু তেওঁলোকে আগবাঢ়ি নাহিল এটা আহিল এটাটো নাহিল দুই দলৰ কোৰ্টত বলটো থাকিল আৰু এই কথাটো আজি আমি ব্যাখ্যা কৰিলোঁ তাৰমানে প্ৰমোদ বড়ো যদি তেওঁৰ গাদীক এৰি কেনে আহে আলোচনাত বহে আমি কিন্তু বহিম তেনেকুৱা প্ৰসংগ ওলাইছে নাই কোনে চৰকাৰ এৰি আহিব 20টা খেলিব বা কি পৰ্যায় আছে এজেণ্ডা ফৰ্মুলা ইয়াত কেমেষ্ট্ৰি কি হ'ব টেবুলত বহিলে এইটো এটা ছিষ্টেমত আহিলে হয় আমি বিচাৰিছিলোঁ যে মিত্ৰতা হ'ব না নাই বা 20টা ভগাই খেলিব পাৰিব না নাই চৰকাৰৰ পৰা ওলাই আহিব পাৰিব না নাই সেইটো টেবুলৰ আলোচনা আছিল প্ৰথম আমি বিচাৰিছিলোঁ যে আলোচনা মেজলৈ আহক বিষয়বস্তু এজেণ্ডা টেবুলত তৈয়াৰ হ'ব কিন্তু বিষয়বস্তুটো মিডিয়াত কোৱা বিষয়বস্তু নাছিল কাৰণ আমাৰ তৰফৰ পৰা যদি আমি নিউট্ৰেলি ক'ব লাগে BPF দলৰো 3জন MLA ফ্লোৰ কোঅৰ্ডিনেশ্যনত NDA বা BJPক এতিয়া সমৰ্থন দিছে অসম বিধানসভাত আৰু UPPL দলে পোনপটীয়াকৈ তেওঁলোকে NDA এলায়েন্সত আছে AGP BJP UPPL তো এই কথাবিলাক ক'লেতো সবৰে ওলায় তো ইয়াৰ কাৰণে আমাৰ কথাটো প্ৰথম কথাটো আছিল যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত পোনপটীয়া 16 সংগঠনে আলোচনাত মিলিত হ'ব
প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত খুল্ল সংগঠনে পোনপটীয়া আলোচনা মিলিত হ'ব আলোচনা কালত কি ওলায় সেই এজেণ্ডাটো টেবুলতহে আছিল সেইটো মিডিয়াত নাছিল তো ইয়াৰ কাৰণে আমি ক'ব বিচাৰিম যে অকল ক্ষমতাৰ কথা চিন্তা কৰিব নালাগে মই সকলোকে কৈছোঁ এইটো কোনোবা দলক মই ডাইৰেক্ট কৈছোঁ এনেকুৱা নহয় ক্ষমতাটো যদি সদায় ভাবে তেতিয়াহ'লে জাতি পাহৰি যাব জাতিৰ অস্তিত্ব পাহৰি যাব 6 শিডিউল বা বিটিআৰৰ যি ভৱিষ্যত যি আমি ৰক্তাক্ত এটা পৰিৱেশৰ পিছত গণ আন্দোলনৰ পিছত এফচু বিএলটি এনডিবিৰ আন্দোলনৰ পিছত যি এটা আমি মানে অটনমি পালোঁ যি এটা আত্মনিয়ন্ত্ৰণৰ যি অধিকাৰ পালোঁ সেই অধিকাৰৰ কথা আমি চিন্তা কৰিব লাগিব অকল অধিকাৰৰ ওপৰত ক্ষমতা বা ক্ষমতা লোৱাটোৱে চিন্তা হ'ব নালাগে সেইটোৱে আমি দল সংগঠনে উপলব্ধি কৰিছোঁ নাই মই এই কথাটো আৰু ক'বলৈ বিচৰা নাই তেওঁ 16টা জাতীয় দল সংগঠনৰ যি এটা আহ্বান আছিল যি এটা ফৰ্মেল চিঠি আছিল তেওঁ আহাটো আমি বিচাৰিছিলোঁ তেওঁ আহাটো জাতি আৰু বিটিআৰবাসী 35 লাখ জনসাধাৰণৰ কাৰণে ভাল আছিল তেওঁ নাহিল তাৰ পৰা কি বুজায় সেইটো ৰাইজ আৰু জনসাধাৰণে বুজি ল'ব মই কাকো গাদ্দাৰো নকওঁ কাকো মই ভালো নকওঁ মোৰ মুখত এইবিলাক কথা নাহে কাৰণ ৰাজনৈতিক দলৰ নেতাবিলাকে যি বিভিন্ন কথা ক'ব পাৰে কিয় নাহিল আৰু কি স্বাৰ্থ আছে সেইটো ৰাইজে বিবেচনা কৰিব ৰাইজৰ হাতত আমি এৰি দিছোঁ হ'ব